Hi friends, মই আজি এয়া ৰাতিপুৱাতে বাইকত ভাৰতৰ জাতীয় পতাকা এয়া লৈ লৈছো। জানে আপোনালোকে আজি ৭৪ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস। এই উপলক্ষে মই বাইকখনক অকমান দেখিবলৈ শুৱনি কৰি লৈছো। এতিয়া মোৰ ছোৱালীজনীও কৈ আছে তোমাক দেখা পোৱা নাই বোলে। এতিয়া এয়া ফ্লেগটো লগাই লৈছো বাইকত। দিনটোত ক'ত যাবলগীয়া কি পৰিস্থিতি হয় নাজানো, কিন্তু লগাইটো ল'বই লাগিব। দুখন লৈ আনিছিলো ফ্লেগ। আৰু আপোনালোকে জানে ৰয়েল এনফিল্ডত এই জাতীয় পতাকাৰ যিটো ফ্লেগটো যিটো হয়, এইটো লগাই ল'লে ইয়াৰ অকণমান ডেক'ৰেশ্যনটো যথেষ্ট সংখ্যক বাঢ়ি যায়। গতিকে এই দুখন লগাই ল'লো ইয়াতে। এয়া মিছেছ আৰু ছোৱালী তেওঁলোকৰ লগত ওলাইছে, আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ চেনেলৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছে দুইজন মিলি। হাই ফ্ৰেণ্ডছ কৈ দিয়া। আজি ভাইটি ভণ্টি কেইজন মানুহ আহি আছে। আমাৰ ইতিমধ্যে এয়া আঁতৰত আপোনালোকে দেখিব পাব, এয়া ইণ্ডিপেণ্ডেন্স ডে ফ্লেগ ইজ হোষ্টিংটো হৈ গৈছে ইতিমধ্যে। ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন হৈ গৈছে আমাৰ ইয়াতে। যিটো আমি ৰাতিপুৱা গধূলি যিখিনি ঠাইত আমি নন ষ্টপ প্ৰেক্টিছ কৰি থাকোঁ আৰু আমাৰ ল'ৰাবিলাকে ৰানিং কৰি থাকে, তাতে ইতিমধ্যে আপোনাৰ ফ্লেগ হোষ্টিং আৰম্ভ হৈ গৈছে। আমি তাৰ ওচৰলৈ যাম, আপোনালোকে চাই থাকিব। আমি আহি তেওঁলোকৰ ওচৰ পাইছোঁ আহি। তো এয়া আপোনালোকে দেখিছে তেওঁলোকৰ মনত আনন্দ। ইতিমধ্যে তেওঁলোকে এয়া দেশভক্তিমূলক গীত বজাই আছে। তেওঁলোকে বিভিন্ন ধৰণৰ দেশমূলক গীত বজাই আছে, আৰু ইতিমধ্যে এয়া ফ্লেগ হোষ্টিং হৈ গৈছে। আৰু বহুতখিনি আছিলে, এতিয়া বৰ্তমান তেওঁলোকে নাই। ভাইটি এজনে আহি মোক এখন ভাৰতৰ জাতীয় পতাকা দিলেহি। আপোনাৰ পতাকা উত্তোলন কাৰ্যসূচী হোৱাৰ পিছতে এয়া আপোনাৰ মিঠাই দিছে, আৰু ইয়াৰ লগত ভাজিবিলাকো আছে। ভিডিঅ' কৰি আছে আপোনালোকে। ভাইটিহঁতে ফটো তুলি পজ দি আছে গোটেইখিনিয়ে, আৰু ইহঁতে দিনে ৰাতিয়ে বিৰাট কষ্ট কৰি থাকে কিবা এটা পাম বুলি, কিবা এটা চাকৰি পাম বুলি। এয়া গোটেইখিনিয়ে মিলি পেলাই এয়া ভাইটিহঁতে একদম আনন্দত মতলীয়া হৈ গোটেই চিঞৰি বাখৰি অৱস্থা নাইকিয়া কৰি আছে, আৰু সিহঁতে মাজে মাজে ২-৩জন একেলগ হৈ চেল্ফি তোলাটো ব্যস্ত হৈ পৰিছে। মই আপোনালোকক এই চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ। চাৰিওফালে মাত্ৰ আনন্দ আৰু আনন্দ। ভাৰতৰ স্বাধীনতা দিৱস ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমাৰ এই হাবি বৰঙাবাৰী খেলপথাৰত, যিটো আঞ্চলিক খেলপথাৰ হয়, এই আঞ্চলিক খেলপথাৰত যিটো দৃশ্য, সেই দৃশ্যটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাইটিহঁতৰ মোক একদম পুৰা আনন্দৰ সীমা নাইকিয়া হৈ আছে।
চাৰিওকাষটো দেখুৱাইছোঁ। আৰু ইয়াৰ পিছতে এটা খানাৰ আয়োজন কৰিছে আৰু ইয়াৰ পাবলৈ চেষ্টা কৰিম। আৰু এইখন এখন চিত্ৰ, যিখন চিত্ৰ আমাৰ ইয়াৰে এজন ভাইটিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। এই চিত্ৰখন অঁকাৰ আঁৰত কি কাহিনী আছে মই আপোনালোকক এটা আজিৰ ভিডিঅ'টোত এটা আংশিক ইণ্টাৰভিউ কৰি দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁৰ নামটো জানিব বিচাৰিম। হয়, মোৰ নামটো শ্ৰী কালিৰাম পাটৰ। আচ্ছা, তোমাৰ ঘৰ আমাৰ ইয়াতে নহয় জানো? হয় হয়, হাবিবৰ ৰঙাবাৰী পশ্চিমত হয় মোৰ ঘৰ। তেওঁৰ ঘৰ হাবিবৰ ৰঙাবাৰী পশ্চিমত হয়। তো এতিয়া কথা হ'ল, তেওঁ এই চিত্ৰখন যে ইয়াতে আঁকিলে, কাৰ অনুপ্ৰেৰণাত এই চিত্ৰখন ইয়াত আঁকিবলৈ তেওঁ মন কৰিলে? তেওঁ এই চিত্ৰখন অঁকাৰ মানে বেকগ্ৰাউণ্ডত তেওঁৰ কোন কোন আছে আৰু কোনে তেওঁক অনুপ্ৰেৰণা যোগালে, যাৰ কাৰণে এই চিত্ৰখনে আজি ইয়াতে আপোনাৰ লাইভ হৈ গ'ল। মানে এইখন চিত্ৰ যিখন আপোনাৰ ইয়াতে আপোনাৰ মেইনলি চিত্ৰখনে তেওঁৰ হাতৰ পৰশত এটা জ্বলন্ত প্ৰতিচ্ছবি ইয়াতে তেওঁ দাঙি ধৰিবলৈ সক্ষম হ'ল। মই এইটো জানিবলৈ তেওঁৰ পৰা চেষ্টা কৰিম। হয় হয়, ইয়াৰ আঁৰত কোন হয়? ইয়াৰ আঁৰত মানে আমাৰ যিবিলাক ধৰ মোৰ সমনীয়া বা দাদাসকল আছে আৰু জ্যেষ্ঠ কিছুমানে মানে কি উৎসাহিত কৰিছে মোক ইয়াত মানে এই ফটোখন আঁকিবৰ কাৰণে। আৰু মানে কি ৭৪তম আমাৰ যিটো এতিয়া স্বাধীনতা দিৱস আজিৰ দিনটো মানে কি আমি বহুত ভালদৰে মানে উদযাপন কৰিম বুলি ভাবিছিলোঁ। আৰু তাৰ কাৰণে এই ফটোখন আমাৰ যিবিলাক মানে কি আজি ফিল্ডত দৌৰি থকা ল'ৰা ছোৱালী গোটেইখিনিয়ে মানে কি পইচা সমানে তুলি মানে কি এই ফটোখন অঁকাত সহায় কৰিছে। আৰু আচ্ছা, এই ফটোখন আঁকোতে তোমাৰ কিমান দিনমান সময় লাগিল? হয়, মোৰ এই ফটোখন আঁকোতে ৩ দিন লাগিছে। ৩ দিনৰ মূৰত সম্পূৰ্ণ হৈ উঠিছে এই ফটোখন। আৰু এই জেওৰাখন দিছোঁ যাতে ফটোখন প্ৰটেকশ্যন হৈ থাকে। জেওৰাখন লাগিছে এদিন। মুঠতে 4 দিনৰ ভিতৰত আমাৰ এই ফটোখন কমপ্লিট হৈ উঠিছে গোটেইখিনি হৈছে। আৰু আপোনালোকে হয়তো দেখিছেই যে ফটোখনত এটা মানে একদম পূৰা জ্বলন্ত এটা দৃশ্য আপোনাৰ ইয়াতে প্ৰকাশ পাইছে। আৰু এই ফটোখন এওঁ বৰ ধুনীয়াকৈ সুন্দৰকৈ আঁকিছে। ফটোখন আঁকিছে আৰু ওপৰত দিছে দুজন সৈনিকে গৈ ভাৰতৰ যিখন জাতীয় পতাকা, এই জাতীয় পতাকাখন তেওঁলোকে গৈ ওপৰত উত্তোলন কৰিছে। এইটো কি হয়, কোন পাহাৰ বুলি বা কোন পৰ্বতৰ? হয় হয়, এইটো মানে কি আমাৰ নহয় হিমালয় হয় ভাগটো। মানে কি আমাৰ যিটো কাৰ্গিল আছিল, LOC কাৰ্গিলৰ মানে এইটো দৃশ্য হয়। মানে কি যিবিলাক আমাৰ বৰ্তমান দৌৰি আছে বা বৰ্তমান এতিয়া ল'ৰাবিলাক মানে কি এই ফটোখন দেখি যাতে পুৰা এনাৰ্জি ফিল হৈ যায় আৰু মানে কি ৰানিং কৰাৰ সময়ত যাতে অলপ মানে কি এনাৰ্জি হয়, সেইকাৰণে আমি গোটেই সোপা মানে কি আলোচনা কৰি এই ফটোখনকে মানে অঁকাটো ডিচিশ্যন লৈছিলোঁ। আচ্ছা, মই এইখিনিতে এটা কথা সুধিব বিচাৰিলোঁ যে এই ফটোখন আঁকোতে যিহেতু গোটেই মই ইয়াতে দেখি আছোঁ, গোটেই ল'ৰাখিনি নিবনুৱা, ইয়াতে এই ফটোখন আঁকোতে এনেই হোৱা নাই, ইয়াতে কিবা এটা টকা পইচাৰ কিবা এটা কথা আহিছে। আৰু এই যিটো মানে আৰ্থিক দিশটো সবল কেনেকৈ হৈছে আৰু কোনে ইয়াতে ধৰি লওক কেনেধৰণে ব্যৱস্থা কৰি এই ফটোখন অঁকা হৈছে, কোনে কেনেকৈ দান দিছে, কি কৰিছে, এইটো অলপ জানিব পাৰিম নেকি? হয়, আমাৰ মানে কি গোটেইবিলাক ল'ৰাৰ পৰা যোনে পাৰে মানে কি কোনোবাই দিছে 50 টকা, কোনোবাই দিছে 100 টকা, ঠিক তেনেকৈ তোলা হৈছে। আৰু মানে কি যোৱা বিগত কেইবছৰ মানে কি আমাৰ ল'ৰাবিলাকৰ ভিতৰৰ পৰা যিবিলাক মানে কি ওলাই গৈছে, বৰ্তমান সিহঁতৰ মানে কি চাকৰি হৈছে, আৰ্মি হওক, নেভি হওক, এয়াৰফ'ৰ্চ হওক, যিকোনো মানে কি সিহঁতৰ তৰফৰ পৰা মানে কি 500 টকা বা কোনোবাই 300 দিছে, যোনে যেনেকৈ পাইছে মানে কি তেনেকৈ দি গৈ মানে কি এই ফটোখন আঁকিবৰ কাৰণে মানে কি সহায় কৰিছে। আচ্ছা, মই এটা কথা এইখিনিতে সুধিব বিচাৰিছোঁ যে তুমি এনেকুৱা ধৰণৰ ফটো আগতেও আঁকিছা নেকি? হয় হয়, মই আগতে মানে কি আঁকিছিলোঁ যদিও মানে কি এনেকুৱা সমাজত অঁকা নাই। মানে কি আগতে গোঁসাই ঘৰ তেনেকুৱা মানে কি তাত আঁকিছিলোঁ। এতিয়া মানে কি ইয়াত আঁকি পূৰা প্ৰাউড ফিল হৈছে মোৰ, মানে কি ভাল লাগিছে আজিৰ দিনটোত। এতিয়া মই এটা কথা সুধিব বিচাৰিলোঁ, তোমাক যদি কোনোবাই ধৰি লওক ইনভাইট কৰে যে তেওঁলোকৰ নিজা ঘৰ হওক, কোনোবা এটা ধাৰ্মিক প্লেচ হওক বা এনেকুৱাত ক'ৰবাত যদি কিবা তোমাৰ যদি ফটো বা এনেকুৱা ধৰণৰ কিবা এটা দৃশ্য আঁকিবলৈ কোনোবাই যদি তোমাক কণ্টেক্ট কৰিব বিচাৰে, তেতিয়াহ'লে তোমাৰ কণ্টেক্ট নাম্বাৰটো মই চেনেলৰ জৰিয়তে দি দিব পাৰিম নেকি? হয় হয়, নিশ্চয় পাৰিব। আৰু মানে কি বৰ্তমান আমি
সকলো দিশতে আগবাঢ়ি থকাটো ভাল এতিয়া মোৰ এইটো মানে কি টেলেণ্ট বুলিব পাৰোঁ মানে কি হাতৰ যদিও ইমান ভাল হোৱা নাই তথাপিও মানে কি চেষ্টা চলাই আছোঁ হোৱা নাই বুলি তুমি নিজে ক'ব বিচাৰিছা কিন্তু এইখন এতিয়ালৈ যিমানখিনিয়ে দেখিছে আমাৰ বৰঙাবাৰী অঞ্চলৰ ফিল্ডত আহি যিয়ে দেখিছে আৰু এইখন প্ৰায় 100 মিটাৰ আঁতৰ 200 মিটাৰ আঁতৰৰ পৰাই লাইভ হৈ আছে মানে দেখিবলৈ একদম স্পষ্ট হৈ আছে তাত কোনো খুঁত নাই আঁতৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া হৈ আছে আৰু এইখন তোমাৰ বহুত ভালেই হৈছে আমি যিমান দূৰ ক'ব লাগিব তো এইখন তোমাৰ যদি কণ্টেক্ট নাম্বাৰটো কোনোবাই বিচাৰে তুমি চেনেলৰ জৰিয়তে দিব বিচাৰিবা নেকি হয় হয় চেনেলৰ স্ক্ৰীণত প্লে কৰি দিবা আৰু কৈ দিবা নেকি বাৰু নাম্বাৰটো কৈ দিব পাৰিবা নেকি মোৰ নাম্বাৰটো 6003784764 হয় মোৰ নাম্বাৰটো আৰু এই নাম্বাৰটো মই আপোনালোকে দেখি আছে চেনেলৰ স্ক্ৰীণতো মই দি দিছোঁ তো আপোনালোকে তাৰ পৰা লৈ ল'ব তেওঁক ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰিব আপোনালোকে তো ভালে লাগিল আজি আমি এই ঠাইলৈ আহি আমি বিভিন্ন ধৰণৰ আপোনালোকক দৃশ্যবিলাক দেখুৱালোঁ চ' ফ্ৰেণ্ডছ যদিহে আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব